নেচাৰেল তো আজি আমাৰ শ্বুটিঙৰ আজি লাষ্টটো দিন মানে আমি যিটো এখন শ্বৰ্ট ফিল্ম মানে বনাব যাইছিলোঁ সেইটোৰ আজি লাষ্ট শ্বুট ডে তো ভাবিলোঁ শ্বুট ডে আজি লাষ্ট ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিওঁ সকলোৱে ভিডিঅ' মই আপলোড কৰিম ভিডিঅ'টো চাবলৈ ৰেডি হৈ থাকক আহি আছে গাইজ সোনকালে তো আৰু ওপৰত শ্বুটিং হৈছে দেখাই আছোঁ ধুনীয়াকৈ তো গাইজ এবাৰ গুৱাহাটীখন ওপৰৰ পৰা চাই লওক পাঞ্জাবাৰী আমাৰ এক্টৰ ফটোশ্বুট চলি আছে এইফালে ফটোশ্বুট চলি আছে তো আহিলোঁ ওপৰত এতিয়া শ্বুটিং হ'ব আমাৰ তো শ্বুটিংখিনি অলপ চলপ দেখাই দিম গতিকে সকলোৱে ভিডিঅ'টো চাবলৈ ৰেডি হৈ থাকক আৰু অতি সোনকালে আহি আছে আমি আপলোড কৰিম সকলোৱে চাব আমাৰ ভিডিঅ'টো আৰু সকলোকে শ্বেয়াৰ কৰি দিব আৰু ৰঞ্জন দা হৈছে আজি আমাৰ শ্বুটিঙত কিবা এটা বনাই আছে তো মোক মাতিছে সিহঁতে চাবৰ কাৰণে তো ধুনীয়াকৈ আমি দেখাই আছোঁ আপোনালোকক মোৰ ভিডিঅ' দেখাব আপোনালোকে ৰাজ এণ্টাৰটেইনমেণ্ট আৰু যোনে ভিডিঅ'টো কৰিছে ন ৰাজদীপ ফেয়াৰলেছ ব্লগ সিও আছে ফিল্মখনত ছাছপেন্সত ৰাখি দিছোঁ তাক দেখাব বেলেগ এটা ৰূপত দেখাব ছাছপেনশ্যন ছাছপেন্স তো আজি ৰঞ্জন দা হৈছে আমাৰ মানে ভিডিঅ'টোত মানে কিবা কিবি কাম আছে ৰঞ্জন দাৰো তো ৰঞ্জন দা আহিছে আমাক হেল্প কৰিবৰ কাৰণে তো এতিয়া ওপৰত আহিছোঁ ধুনীয়াকৈ কামখিনি কৰি লওঁ আৰু মাজে মাজে অলপ চলপ চব দেখাইছোঁ চাই থাকক দীক্ষিত দা আপোনাক লোৱাই নাই ইণ্টাৰভিউ আমাৰ মেইন এক্টৰ কি ধুনীয়া চলি চালিয়া চলি ঠগা চলি তো ধুনীয়া পৰিৱেশটো ধুনীয়া হৈছে পুৱাৰ পৰিৱেশ তো চাই থাকক গাইজ দেখাই আছোঁ তো গাইজ ভিডিঅ' শ্বুটিং হৈ আছে আজি অন্তিমটো শ্বুট আমাৰ শ্বুট ডেৰ অন্তিমটো শ্বুট ছানডে তো আমি ৰিলিজ কৰিম অতি সোনকালে আমাৰ শ্বৰ্ট ফিল্মখন তো আজি ৰঞ্জন দা হৈছে তো দেখা পাইছে অলপ আগত একদম দিছৰা ফালাফালি তো সকলোৱে চাব আৰু আজি আমাৰ বেলেগ শ্বুট ডে একদম ফানি ডে আকৌ চৰি লাষ্ট ডে না আজি আমাৰ এটা কথা কৈ দিয়া আমাৰ একচুৱেলি ফিল্মখনৰ বাজেট কিমান বাজেট কৈ দিয়া ৰাব্বানী বনাইছিল 9 লাখত আমাৰ বাজেট গাইজ মোটামুটি 600 কৰোৰৰ বাজেট আমাৰ তো গাইজ সকলোৱে ভিডিঅ'টো চাব আৰু এইফালে চাওক গাইজ কি ধুনীয়া ছানছেট হৈ আছে ছানছেট একদম নাইচ ছানছেটৰ আমাৰ এই বিহাইণ্ড দ্য হাপেন মিনামানটো এনে এতিয়া মানে ৰাতি হ'ল শ্বুটিং টুটিং কৰি কিনে ধুনীয়াকৈ এতিয়া বৰ্তমান আজি আমি টিজাৰ ৰিলিজ কৰিছোঁ আজি ছানডে টিজাৰ ৰিলিজ কৰিছোঁ আৰু অতি সোনকালে আমাৰ সেইটো ভিডিঅ' আহি আছে অৰিজিনেল যিটো আমাৰ ভিডিঅ' সেই ভিডিঅ'টো আহি আছে শ্বৰ্ট ফিল্মখন আৰু আজি এনেকুৱাই বিহাইণ্ড দ্য চিনছ টাইপেই হ'ল ভিডিঅ'টো আৰু ভ্লগিং কৰাৰ নিচিনাও হ'ল আৰু এয়া বৰ্তমান এতিয়া ৰুমত আছোঁ ভিডিঅ' চিডিঅ' আপলোড কৰি আৰু ইহঁতে ভাত তাত বনাইছোঁ মই জাষ্ট গা চা ধুই আহিলোঁ তো ভিডিঅ'টো সকলোৱে চাব সকলোৱে আৰু দেখাই আছোঁ মই ভালকৈ এই এটা আহিছে আৰু